মনৰ বেগী ঘূৰা চেকুৰি যা তই চেকুৰি যা পুনাই ল তোৰ দীঘল বাট পাৰ হৈ যা ৰাতিৰ আন্ধাৰ শিল বৰষুণ ধূপ। এতিয়া সময় হৈছে 4:30 আছো মই সোণাপুৰত। এই ঠাইডোখৰ নাম শুনিলে বুকুখন চিৰিংকৈ মাৰে। সৰুৰ পৰাই সেই মানুহজনৰ আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ গান শুনি শুনি ডাঙৰ হলো। প্ৰত্যেকটো শব্দ মনলৈ যেতিয়া আহে, ৰাতি যেতিয়া পটককে সাৰ পাই যাওঁ 12টা 1টা বজাত বা কিবা লাগি আহে তেতিয়া যে সেই মানুহজন আমাৰ মাজত সঁচাকৈ নাই। গেটৰ মুখৰ পৰা সোমাবই পৰা নাছিলো। অলপ দেৰি ৰৈ পেলাই লাহে লাহে এখোজ দুখোজকৈ আগবাঢ়ি আহিলো। তোমাৰ গীতত আছিল প্ৰেমৰ সুৰ, তোমাৰ গীতত আছিল জীৱনৰ বেদনাৰ মাধুৰ্য, তোমাৰ গীতত আছিল ভাল পোৱাৰ অনুভূতি, তোমাৰ গীতত আছিল মৰমৰ অনুভূতি, তোমাৰ প্ৰতিটো তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল, মন নদী হৈ মৰম খুজিবই দুবৰু তাত হয় খাবৰ সন্মুখত যেতিয়া তোমাক দেখো যাযাবৰ অভিমান মুঠিতে জুবিনদা আপুনি আমাক বহুত কিবা কিবি দি থৈ গ'ল, কিন্তু আমি একোৱেই দিব নোৱাৰিলোঁ। আমি সেৱা এটা জনাই পেলাই ওলাই আহিলোঁ দাদাৰ স্থানৰ পৰা। আৰু ইমানেই পবিত্ৰ লাগিলে স্থানডোখৰত, সেইটো কেতিয়াও শব্দৰে বুজাব নোৱাৰোঁ আপোনালোকক। আপোনালোকে যোনে যোনে আহিছে নিজেই গম পাইছে, আৰু যিমানসকলে আহিব তেওঁলোকে নিজেই গম পাব। ইমানেই পবিত্ৰ অনুভৱ এটা মনলৈ আহে, কেতিয়াও বুজাব নোৱাৰোঁ। ৰাতিপুৱা 4:30 বজাত মানুহ ভিৰ হোৱা আৰম্ভ হ'লেই। ৰাতিপুৱা এই কুকুৰটো চাওকচোন, এই কুকুৰটো চাগে আপোনালোকে দেখিছে। এই কুকুৰটোৱে চাগে ৰাতিপুৱা আহি পেলাই শুইছে, চকুকেইটা মেলিছে মোক দেখি পেলাই, কিন্তু আকৌ শুই গৈছে, টোপনি ধৰিছে চাগে, ৰাতিটো ৰখিছে মানুহ অহাৰ। এনেকুৱা একো জীৱই নাছিলে যি জীৱই দাদাক বেয়া পাইছিলে। কুকুৰটোলৈকে চাওকচোন, চৰাই চিৰিকটিবোৰ আপোনালোকে দেখিছে। আমি মাত্ৰ মানুহখিনিয়েহে দাদাক এতিয়া সঠিকভাৱে ন্যায় দিব পৰা নাই। আজি 45 দিন হ'ব হ'ল ন্যায় আজিও দিব পৰা নাই দাদাক। আপোনালোকে সকলোৱে কমেণ্টত লিখক #JusticeForJubin Garg। আৰু ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ নাপাহৰিব, সকলোৱে এবাৰ চাব।